Hey guys, মোৰ টেনচন দে guys. মানে এই ইউটিউব চেনেলটো গেছিল কিবাকে মানে জুজি কিবাকে মানে আনলো দে guys. ইতে মনটো মানে ভাল লাগছি আৰু মানে আহাৰ লগে লগে এটা ভ্লগছ আৰম্ভ কৰি দিলো। বাকি এতিয়া মই আছো ডাঙৰ মামাহঁতৰ ঘৰত। এফালে আমাৰ কালুৱা আছে, এই কালুৱা টোপনি গেছি guys. এতিয়া মানে আৰু আমাৰ মামীয়ে চাওমিন বনাই আছে guys. আপোনালোকক অলপমান দেখাই দিওঁ মানে আজি ভ্লগটো একদম নৰ্মেল ভ্লগছ হ'বলৈ গৈছে গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আমাৰ মামী বঢ়িয়া খায় চাওমিনটো বনাই আছে মজা নে কি মামী বনাই আছে চাওমিন এইটো কি দিলে তেল তেল আৰু চাওমিনখিনি বঢ়িয়াকৈ বইল কৰি এতিয়া কেৰাহী দি দিলে আৰু ইয়াতে মাই মছলাখিনি দিব লাগিব আৰু গাজৰ চাজৰ দিলে মানে ভাল হয় গাজৰ নাই দিব পৰা নাই এই বন্ধাকবি নেকি সেইগিলা দিছোঁ দেই গাইছ আৰু এইফালে দেই বঢ়িয়াকৈ আমাৰ চাওমিন ৰেডি হৈ গ'ল এতিয়া খাই পেলাই কৈছোঁ কেনেকুৱা আছে বঢ়িয়া চয়া চচ নহ'লেও কিন্তু বঢ়িয়া আছে খাই থেংক ইউ মামী বনাই দিয়াৰ কাৰণে ভাল লাগছে বাকী এইফালে আমাৰ জান্নাত আছে বঢ়িয়াকৈ ইও চাওমিন তাওমিন খাই পেলাই কেনে লাগিল ক খাই পেলাই মজা দাঁত চাত দাঁত চাত দাঁত দেখছি গাছ আৰু গাছ বঢ়িয়াকৈ মানে বুঠা ভাল চলি গৈছে এইফালে আমাৰ আপি আছে তোৰ এক্সাম কেনে হ'ল আজি ভাল একদম মজা নে আৰু গাছ বঢ়িয়াকৈ একদম ভাত চাত খাই উঠিলোঁ ডাঙৰ মামী এটাতে আৰু এতিয়া তাৰমানে অলপমান সোমাও দে গাইছ মজা গাইছ চবেই উমে উঠি পেলাই লগ পাই আছোঁ বাকী গাছ বঢ়িয়াকৈ একদম টোপনিৰ পৰা উঠি ল'লোঁ আৰু আহিকে তাৰমানে অলপমান ফুৰিব আহিলোঁ চাওক লাহে লাহে গধূলি হ'ব কি দেখাই আছা দুটা বৰশী মানে দিনটো তোৰ সেয়ে কাম নেকি গাইছ দিনটো বৰশী মাৰাই কাম গাইছে আৰু গাইছ মাছক চাচোন কেনেকৈ হলে আছে কালি মানে ধৰিব লাগিব যোৱাকালিও ধৰিছিলোঁ ভালখিনিয়ে মাছ পাইছিলোঁ না কালি ধৰিম দে নেকি ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ আৰু ওচৰত দেখি আমাৰ ইউ আছে সেই মাই ভয় লাগে গাইছ মোৰ বিদ্যা এইগিলাখান বস্তুক লৈ বহুত ভয় লাগে আৰু গাইছ কেমেৰাটো দি দিছোঁ অলপমান ৰঞ্জুনৰ হাতত আৰু তই এতিয়া যা তই অলপ কি কৰা যা তোক দিছোঁ যা তো হাই গাইছ তো আজি আপোনালোকক এটা বস্তু দেখা এই বগৰীকেইটা দেখিছ ন একদম আৰু মই ভাবিছোঁ এটা খাই চাওঁ কেনে লাগে খাই ভাল লগা নাই গাইজ চালেনে আমাৰ ৰঞ্জুনৰ ভ্লগছ কেনেকুৱা হৈছে হা যদি ভাল হৈছে এটা লাইক কৰি দিব নেকি মই হাঁহিতে থাকিব পৰা নাই মই অলপ কাটি দিম বাৰু একো নাই আৰু গাইজ এতিয়া মই যাই আছোঁ মাইনাহঁতৰ ঘৰতে পালোঁ এই তাতে আগত ইউৱে আমাক পিছা কৰি এখনি বাৰত দেখছি আৰু এনেকুৱা আহি থকাৰ এটা বস্তু দেখা পাই গ'লোঁ সেইটো গাইছ সেইটো আপোনালোকে চাওক সেইটো হৈছে ঘোঁৰা গাইছ আহি গ'লোঁ মাইনাহঁতৰ ঘৰত এইটো গাইছ অ' মাইনাই তালা চালা মাৰা আছে দেখোনে ক'ত গৈছে বাপুৰে ঘৰ বনাই আছে নতুন ঘৰ গুণগুণ আছে কলেজত চৰি মাইনা আছে কলেজত গুণগুণ আছে কাপোৰৰ দোকানত মানে মহাৰ লগত আছে আৰু দে আৰু গাইছ এনে আৰু অহা নহ'ল আৰু গাইছ বৰিং ফিল হৈছিল সেইকাৰণে মানে আমাৰ ৰাহুল ভাইৰ লগত একদম ফুৰিব আহি গ'লোঁ বঢ়িয়া মানে অলপ ফুৰি ৰাহুল মামা আৰু এইখন হৈছে গণেশগুৰিৰ বজাৰ মানে আজি হৈছে বৃহস্পতিবাৰ প্ৰত্যেকটো বৃহস্পতিবাৰ ইয়াতে বজাৰ হয় একদম সৰু সুৰা এখন বজাৰ আৰু মানে আপোনালোকক গোটেই দেখাই নাথাকোঁ এতিয়া লাহে লাহে গধূলি হৈছে আৰু গৈছে তাতে একদম কাৰাতে হৈছে এই চাওক গাইছ দূৰৰ পৰা আহিলেও দেখাই দিছোঁ এইফালে এই দেখিছে নে গাইছ অ' ভাই বঢ়িয়া চ' গাইছ বঢ়িয়াকৈ লাহে লাহে আন্ধাৰ হৈকে চাব পাৰে আপোনালোকে এই বঢ়িয়া লাগিল কাৰাতে চাই পেলাই আপোনালোকক যিবাৰ অলপমান দেখাইছোঁ সেইটোৱে আৰু এতিয়া হৰমুখে যাই আছোঁ দে গাইছ আৰু বঢ়িয়াকৈ আহি পালোঁ ঘৰ আৰু এইফালে আপি পূৰা পঢ়া চাই আছে আৰু আনি দিলোঁ বাবলু গ'ল আৰু লাহে লাহে জান্নাতো পঢ়াত লাগি গ'ল ভালকৈ পঢ়িব লাগিব খালি কি আছে এই গণিত আছে গণিত বঢ়িয়াকৈ শিকাই দিওঁ ঠিক আছে আৰু চব বাবলুকো লৈ গৈছে
আৰু গাইছ প্ৰায় এতিয়া 7:30 হ'ল আৰু এহেঁতক অলপমান পঢ়ালোঁ এইবিলাক চাওক গাইছ পঢ়া টেবুলৰ অৱস্থা নোহোৱা কৰি দিছে এহেঁতে আৰু এইবাৰ কি এখন উলিয়াই লৈছে চাওক গাইছ উজান ৰখি আছে হুচি দে গাইছ আৰু গাইছ বঢ়িয়াকৈ আহি পালোঁ নানীহঁতৰ ঘৰ মানে সেইটো হৈছে মামীহঁতৰ ঘৰ ইয়াৰ পৰা দেখা নাপায় বাৰু দিনত কেতিয়াবা দেখাই দিম আপোনালোকক বাৰু এক মিনিট এইটো কি গাইছ কিবা এটা দেখিছোঁ ৰ'ব সেই তাতে আছে ফুট ভাই বুলি ভাবছে নেকি অলপ প্ৰেং কৰি দিলোঁ দে নেকি অলপ প্ৰেং কৰি দিলোঁ দে তো সঁচাকৈ ভাবছিলি নেকি মই দাউৰি কেনে আহিলোঁ দেখোন কি অলপ ধেমালি কৰিলোঁ দে গাইছ দে বাকী গাইছ ধেমালি বাৰ আহিলে সঁচা হয় তো চেছ আৰু গাইছ চ' বাকী যি কি নহওক মানে থাম্বনেইলত যিহেতু ভূত ওলা বুলি মানে দি থৈ দিছোঁ সেইকাৰণে তাৰমানে আপোনালোকে ৱেইট কৰি আছে চাগে কেতিয়া ভূত ওলাব এনেই অলপ মানে প্ৰেংক কৰি দিলোঁ ৰে গাইছ জান্নাত ভাই আৰু মই বাকী গাইছ আজি ভিডিঅ'টো আৰু বেছি দীঘল কৰি নাথাকোঁ এতিয়া প্ৰায় বাজিল 10:30 আৰু গাইছ আজি লাইন চাইন একো নাই চাওকচোন গোটেই আন্ধাৰ হৈ আছে এতিয়াৰ বঢ়িয়াকৈ সোমাই থাকোঁ আৰু বেছি বকি নাথাকোঁ হ'ব দে গাইছ ভিডিঅ'টো সেইখিনিতে সমাপ্ত কৰিছোঁ যদি চাই ভাল পাইছে এটা লাইক কৰি দিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি লওক গাইছ মানে 1K ছাবস্ক্ৰাইব হ'ব যায় আছে আমাৰ জলদি কৰি দিয়ক এটা খানা খাব লাগিব ভিডিঅ' পাব গাইছ চ' হ'ব দিয়ক গাইছ বাই